আপোনালোকৰ পেটৰ ফেটছ বা পেটৰ চৰ্বি খুব বাঢ়িছে নেকি? যদি বাঢ়িছে, আজি মই আপোনালোকক কেইটামান খুব ইজি এক্সাৰচাইজ শিকাম, যোনকেইটা আপোনালোকে বিচনাত থাকিয়ে কৰিব পাৰিব। আৰু এক্সাৰচাইজকেইটা যদি আপোনালোকে ৰেগুলাৰলি কৰি যায়, আপোনালোকৰ পেটৰ ফেটছ খুব সোনকালে নাইকিয়া হৈ যাব। চ' ভিডিঅ'টো যাতে শেষলৈকে চাই আৰু এক্সাৰচাইজকেইটা ৰেগুলাৰলি কৰি যায়। ফাৰ্ষ্ট এক্সাৰচাইজটোৰ কাৰণে আঁঠু দুটা বেণ্ড ৰাখিব, হাতখন মূৰৰ পিছফালে থ'ব, দেন আপাৰ বডিটো উঠাব, ক্ৰাঞ্চিং মুভমেণ্ট কৰিব। এক্সাৰচাইজটো 10 টাইমছ ৰিপিট কৰিব। ছেকেণ্ড এক্সাৰচাইজটোৰ কাৰণে বিচনাত শুই ল'ব বা মেট এখনত শুই ল'ব, ভৰিখন চিধাকৈ ৰাখিব, দেন আপাৰ বডিটো উঠাই আনিব। যদি ভৰিখন চিধাকৈ ৰাখিব কষ্ট পায়, দেন নীটো বেণ্ড কৰিও ছেম এক্সাৰচাইজটো কৰিব পাৰিব। এক্সাৰচাইজটো 10 টাইমছ ৰিপিট কৰিব। থাৰ্ড এক্সাৰচাইজটোৰ কাৰণে আপাৰ বডিটো হাত দুখনৰ জোৰত উঠাই ৰাখিব, দেন ভৰি দুখনেৰে ক্ৰাঞ্চ কৰিব। আপাৰ বডিটো এলবৰ জোৰত ৰাখিব, দেন ভৰিখন 10 টাইমছ ক্ৰাঞ্চ কৰিব। এক্সাৰচাইজটো 10 টাইমছ ৰিপিট কৰিব। ফ'ৰ্থ এক্সাৰচাইজটোৰ কাৰণে বিচনাত শুই ল'ব, দেন ভৰিখনেৰে ওপৰত কিক কৰা মুভমেণ্ট কৰিব, ক্ৰাঞ্চ কৰিব। এক্সাৰচাইজটো 10 টাইমছ ৰিপিট কৰিব। ফিফ্থ এক্সাৰচাইজটোৰ কাৰণে কঁকালখন মাটিৰ পৰা উঠাই ল'ব, দেন হাতখনেৰে গেৰুৱাটো চুব চেষ্টা কৰিব। এক্সাৰচাইজটো 10 টাইমছ ৰিপিট কৰিব। দুটা ছাইডে 10 টাইমছকৈ কৰিব। ছিক্স এক্সাৰচাইজটোৰ কাৰণে হাতখন কঁকালৰ তলত থৈ ল'ব, দেন ভৰিখনেৰে স্মল কিকিং মুভমেণ্ট কৰিব, ফ্লাটাৰ কিকছ কৰিব। মুভমেণ্টটো 10 টাইমছ কৰিব, ইচ লেগ। ছেভেন্থ এক্সাৰচাইজটোৰ কাৰণে ভৰিখনেৰে চাইকেল চলোৱাৰ দৰে মুভমেণ্ট কৰিব। মুভমেণ্টটো শ্ল'কৈ কৰিব আৰু এক্সাৰচাইজটো 10 টাইম ৰিপিট কৰিব, ইচ লেগ। দুখন ভৰিতে 10 টাইমছ ৰিপিট কৰিব। লাষ্ট এক্সাৰচাইজটো হ'ল প্লেংক। হাতখনৰ জোৰেৰে আপাৰ বডিটো উঠাব, দেন বডিটো চিধা ৰাখিব আৰু পজিশ্যনটো 20 ছেকেণ্ড হোল্ড কৰিব চেষ্টা কৰিব। এইকেইটা এক্সাৰচাইজ যদি আপোনালোকে ৰেগুলাৰলি কৰি যায়, আপোনালোকৰ পেটৰ ফেটছ খুব সোনকালে নাইকিয়া হৈ যাব। ভিডিঅ'টো চাই যদি ভাল লাগিল, থাম্বছ আপ বাটনটো ক্লিক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। থেংক ইউ।